প্ৰথমতে মই দুখন কলপাত ধুনীয়াকৈ ধুই ৰ'দত শুকাই লৈছোঁ। তাৰপিছত এই কেঁচা মাছখিনিৰ ওপৰত মই অকণমান নিমখ দি ধুনীয়াকৈ সানি লৈছোঁ। ইয়াৰ পিছত মাছখিনি মই কলপাতখনত ঢালি দিছোঁ আৰু এখন প্লেটত মই নহৰু, পিঁয়াজ, জলকীয়া আৰু টেঙাৰ পাত লৈ লৈছোঁ আৰু এইখিনি একেলগে মাছখিনিৰ লগত দি দিছোঁ। আৰু এতিয়া কলপাতখন মেৰাই আনি ধুনীয়াকৈ বান্ধি ল'ম দেখুৱাৰ ধৰণে। এতিয়া টাৱা এখন গেছত বহাই দিছোঁ আৰু টাৱাখন গৰম হোৱাত আগতে বনাই লোৱা টোপোলাটো ইয়াত দি দিছোঁ। গেছৰ জুইটো একেবাৰে কম। কিছু সময় টাৱাত থকাৰ পিছত টোপোলাটো মই বাৰে বাৰে ওলট পালট কৰি দি আছোঁ যাতে দুয়োফালৰ ভালদৰে সিজি যায়। দুয়োফালৰ পৰা দৱাই অহাৰ পিছত এতিয়া আমাৰ টোপোলাটো ৰেডি হৈ গ'ল। ইয়াৰ পিছত মই এখন প্লেটত কেঁচা পিঁয়াজ, জলকীয়া আৰু মান ধনিয়া লৈ লৈছোঁ। পিঁয়াজ আৰু জ্বলাখিনিৰ নিচিনাকৈ মান ধনিয়াখিনি সৰু সৰুকৈ কাটি লোৱাৰ পিছত টোপোলাটো মই এতিয়া খুলি ল'লোঁ আৰু এতিয়া প্লেটখনত অলপ অলপকৈ মাছখিনি দি আছোঁ। টেঙাৰ পাতকেইটা গুচাই লৈছোঁ কিন্তু। গোটেইখিনি বস্তু প্লেটখনত ওলাই লোৱাৰ পিছত ইয়াত অলপ মই কেঁচা মিঠাতেল দিলোঁ, দি ধুনীয়াকৈ হাতেৰে সানি দি আছোঁ। পিটিকা হোৱাৰ পিছত আমাৰ খাবৰ বাবে ৰেডি হৈ গ'ল।